এটা কথা আছে নহয়, হাঁহে মাহে বুলি। তো মই আজি বনাম হাঁহৰ মাংস মাহৰ দালিৰে। আৰু মোৰ মাহৰ দালিটো মোৰ দেউতাই বহুত ভাল পায়, কিন্তু মই বনাম মোৰ ষ্টাইলত। তো ব'লক আৰম্ভ কৰোঁ। হাঁহ তো আৰু মাহ। ফাৰ্ষ্টতে ৰেডি কৰি ল'ম গৰম মছলা। তাৰ কাৰণে ল'ম আমি ধনিয়া, ইলাইচি, ডালচেনি, ষ্টাৰ ফুল, লং, জালুক আৰু পিচি ল'ম। এই চৌকাটো যদিও ভাল কিন্তু অলপ আনকমফৰ্টেবল, কাৰণ এইটো অলপমান বেকা হৈ থাকে। তথাপিও খৰিৰ জুইতে আজি হাঁহৰ মাংসটো বনাম বুলি ভাবিছোঁ যিহেতু। তো ফাৰ্ষ্ট লৈ ল'লোঁ তেলটো গৰম হোৱাৰ পিছত দি দিছোঁ হাঁহৰ মাংসখিনি। তো আমি এইটো অলপ ফ্ৰাই কৰি ল'ম। আৰু মোৰ মাটিমাহৰ যোনটো দালি আছিল, সেই দালিটো মই কিন্তু উইদাউট অইল সেইটো মই এবাৰ অলপ লোহাৰ কেৰাহীত মানে লৰাই লৈছোঁ। আৰু তাক মই তিয়াই থৈ উঠি তাৰ বাকলিটো যাবৰ কাৰণে মোহাৰিও দিছোঁ। তেতিয়ালৈকে মই অলপ মাংসটো ভাজি লওঁ, ইয়াৰ পানীটো উলিয়াই লওঁ। উলিয়াই লোৱাৰ পিছত মই নেক্সট কামখিনি কৰিম। তো এটা প্ৰব্লেম কি, ইয়াতে আমি আগতেই খৰিটো দি ল'ব লাগে ওপৰৰ পৰা। তো তাৰপিছত জুইটো লাহে লাহে জ্বলে, আৰু যেতিয়া ভালকৈ গোটেই খৰিখিনি লাগি যায় ন, তেতিয়া জুইটো বহুত স্পীড হৈ যায়, কণ্ট্ৰল কৰিব নোৱাৰি। তো ইয়াৰ ওচৰত বহি থকাটো ধেমালি কথা নহয় বাৰু। এইটো এটা ড্ৰবেক, এই চৌকাটো যোনে কিনো বুলি ভাবে সেইটোৰ কাৰণে। দিম জলকীয়া পেষ্ট এটা। এইটো মোৰ 4টামান জলকীয়াৰ আইটেম আছে, য'ত আছে ৰেড চিলি, কাশ্মীৰী, ৰাজস্থানী, শুকান আমাৰ যোনটো জলকীয়া থাকে সেইটোও আছে, লগতে কেঁচা জলকীয়া মিক্স কৰি মই এটা পেষ্ট বনাইছোঁ। সেই পেষ্টটো ইয়াতে দিম। আৰু এটা কথা হৈছে, যোনটো হাঁহ আৰু মাহৰ দালিৰ যোনটো আইটেম হয়, তাত কেতিয়াও আপুনি মানে বেলেগ বেলেগ অত্যাধিক মছলা দিলে, চিকেনত যেনেকৈ আমি মছলা দিওঁ তেনেকৈ দিলে নহ'ব, কাৰণ ইয়াতে মাহৰ দালি আছে। এতিয়া মই দিম ধুই থোৱা মাহৰ দালিখিনি। মই এইটো আগতীয়াকৈ সিজাই লোৱা নাই। যেতিয়াই মানে হাঁহৰ পৰা পানীটো ওলাই গৈছে, ওলাই যোৱাৰ পিছত অলপ ড্ৰাই হোৱাৰ লগে লগে মই এইটো একদম যিটো মই ধুই থৈছিলোঁ মাহৰ দালিটো, সেই দালিটো দি দিম। আৰু ইয়াক একেলগে হাঁহৰ মাংসৰ লগত ফ্ৰাই কৰি থাকিম। দালিটোও ফ্ৰাই হ'ব, তাৰপিছত এটা টাইমত ই নিজে ভাঙি যাব। মই সেইটোৱে ভাবি উঠি মই এইটো আগতে সিজাই লোৱা নাই। তো মই তেনেকৈ হাঁহৰ মাংসৰ লগতে মই এইটো ফ্ৰাই কৰিম। আপোনালোকে দেখিছে এতিয়া চৌকাটোত ইমান জুই উঠিছে ন। আৰু মাহৰ দালিটো দিয়াৰ পিছতে মই দি দিম ইয়াতে আমি যে খুন্দি লৈছিলোঁ গৰম মছলাটো, সেই গোটেই মছলাখিনি দি দিম, যাতে মাটিমাহ আৰু হাঁহৰ মাংসটোৱে এই মছলাখিনি এবজৰ্ভ কৰি লয়, লগতে মছলাখিনি ভালকৈ ফ্ৰাইও হৈ যায়, গৰম মছলা যিহেতু। আৰু দিয়াৰ লগে লগে স্মেলটোতো জানেই আপোনালোকে, বহুত ধুনীয়া, বহুত বেছি মানে উগ্ৰ নোলায় গোন্ধটো। যেতিয়া আমি অকল হাঁহৰ মাংসত দিওঁ তেতিয়া বহুত উগ্ৰ হয়, কিন্তু মাটিমাহৰ লগত দিলে মানে গোন্ধটো লগে লগে ট্ৰেপ হৈয়ে যায়। ইয়াৰ লগতে মই দি দিছিলোঁ পিঁয়াজৰ পেষ্টটো ফ্ৰাই হৈ আছে। লগতে মই দি দিছোঁ জহা কোমোৰা আৰু অলপ আলু। তো মই এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আলু, কোমোৰা এইবোৰ দিয়াৰ পিছত মই তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে কোমোৰাটো অলপ ফ্ৰাই হৈ কেনে মানে 60-70% মান ফ্ৰাই হৈ নাযায়। লাগিলে অলপ অলপ পানীও দি দিম, কিন্তু ফ্ৰাই কৰিম। তাৰ লগতে দি দিম মই আদা নহৰুৰ পেষ্ট, জিঞ্জাৰ গাৰ্লিক পেষ্ট। দিয়াৰ পিছত আপুনি মানে গোন্ধটো ল'ব, আৰু ইমান ধুনীয়া গোন্ধ ওলায় ন। চব মাংসতে গোন্ধ ওলায় ইমান ধুনীয়াকৈ, কিন্তু হাঁহৰ মাংসত মানে বৰ বেলেগ লোক লাগি যাব। আৰু আপোনালোকে দেখিছে পেষ্টটো কেনেকুৱা হৈ গৈছে একদম। এনেকৈ মই ফ্ৰাই কৰি থাকিম। গেছৰ জুইত বনালে মিডিয়াম হাঁহ আৰু ফ্লেমত আপুনি মাছ। ফ্ৰাই কৰিব। এটা বস্তু আপোনালোকে চাওকচোন, একদম গ্ৰেভি টাইপ লুপথুপীয়া হৈ গৈছে। এইটো কিন্তু পিঁয়াজ আৰু মাটিমাহ আৰু চব্জিখিনিৰ পৰা ওলোৱা পানীখিনিয়েই কালাৰ। মানে এনেকুৱা এটা পেষ্ট ফৰ্ম কৰে। তো আপুনি একদম ল' ফ্লেম বা মিডিয়াম ফ্লেমত ৰাখিলে কোনো প্ৰব্লেম নহয়, আপুনি জাষ্ট ফ্ৰাই কৰি থাকক। Look at the color. তো ফ্ৰাই কৰি থকাৰ পিছত মানে এনেকুৱা খিচিৰি টাইপ হ'ব ধৰিব। আৰু দালিখিনিও আপোনাৰ যদি মাটিমাহটো বহুত ভাল হয় তেতিয়াহ'লে মানে বহুত পুটুককৈ সিজি যায়। মোৰখিনি বহুত জল্দি সিজিও গৈছিল। তাৰপিছত মই ইয়াত জাষ্ট অলপমান মিট মছলা দিছোঁ আৰু অলপ গৰম মছলা দি কেনে, বেলেগ একো মছলা দিয়া নাই, পানী ঢালি উঠি নিমখটো আগতে দিয়ে লৈছোঁ, হালধি নিমখখিনি। তাৰপিছত মই জাষ্ট পানী ঢালি সিজাই আছোঁ। জুইত হাঁহ বনোৱা কম কথা, অৱস্থা নাই। খৰিৰ জুইৰ কামাল, হাঁহৰ ভকভকনি সাঁতুৰি আছে এতিয়া পানী। চাউণ্ডটো শুনক, চাউণ্ড আৰু জুইটো চাওক।
হাঁহ নিজ হাঁহে মাহে আজি তাগৰা খানা পিছত ৰেডি হৈ গ'ল মোৰ খানা। মই খানাত স্ম'ক চিকেনো বনাইছিলোঁ, কিন্তু দেখুওৱা নাই আৰু। খাব পাৰি নেক্সট আছে হাঁহে মাহে হাঁহ মানে খোৱা নাই খাই মই দি আছোঁ মজা চলাইছি নাই সেই যিটো ভাবে যে সেই জেগা হোৱা নাইতো ঠিক আছে